তোমাৰ ইউটিউব চেনেল ৰূপম ডেকা ব্লগ চলো আপোনালোক স্বাগতম জনালো। আজি মই মানে আছো আমাৰ বেহাৰৰ তলিত আৰু মই গৈ আছো অন্য এটা জাগালৈ। মানে আপোনালোকে এনেকুৱা আচৰিত এটা ভিডিঅ' আজি পাব, মানে এনেকুৱা আচৰিত জাগাৰ এটা মানে বস্তু আছে, সেই বস্তুটো আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাই থাকিব। আৰু মোৰ লগত আছে এই তিনিজন বন্ধু আৰু লগতে মই, আৰু চাই থাকক মোৰ শেষলৈকে ভিডিঅ'টো। পাই গ'লো মানে আমাৰ বিখ্যাত চাপেৰি অঞ্চলত পাই গ'লো। মানে আমাৰ চবফালে নদী আৰু মানে বিৰাট মস্ত নদী, এইটো মানে পানী উঠিলে এনেকুৱা পানী আহে, মানে কি কবি আৰু দলং চলং নোহোৱা কৰি দিয়ে। সিহঁতে আগতে গৈছে আৰু মানে যাই আছোঁ এতিয়া। মানে আমি নদীত নামিব লাগিব, সেইকাৰণে মানে আমি চাইকেল একো লৈ অহা নাই আমি। আৰু এতিয়া আমি নদীত নামো, নদীত নামি এতিয়া যাই থাকোঁ আৰু চাই থাকিব। আমাৰ বিখ্যাত নদীখন পাৰ হৈ আহিলোঁ, মানে পাৰ হৈ মানে ভৰি চৰি এক লেতেৰা হৈ গ'ল, মানে লেতেৰা মানে বালি লাগছি আৰু এতিয়া ভৰিখন ধুই ল'লোঁ। আৰু আমাৰ চেৰাকেইটা ইফালে আছে, চেৰা এটা আমাৰ বিখ্যাত চেৰা, আৰু এই ওপৰত দুটা চেৰা আছে, বিখ্যাত চেৰা বুলি কয় এইকেইটা। আৰু মই পূৰা উঠিলোঁ ওপৰত, আৰু মইতো পানী চিটকি থাকোঁ, পাই গ'লোঁ। তো ঘোঁৰা বঢ়িয়াকৈ ঘাঁহ খাই আছে, আৰু ঘোঁৰাটো অলপ ফটো উঠি লাগছি। একদিন মানে এইটো ঘোঁৰাই মোক আঁঠুত গুৰি মাৰি দিছিল, এইটো মই ওপৰত উঠিছিলোঁ, তেতিয়া মোক হেৰি মাৰি দিছিল। তেতিয়াই মই ঘোঁৰাত আজি নুঠো বুলি ভাবিছোঁ, তেতিয়াই মই উঠাই নাই ঘোঁৰা। আজি মই কিবাকৈ লগ পাইছোঁ সিহঁতক। আমাৰ যি কৈছিলোঁ আপোনালোকক কিবা এটা দেখাম বুলি, আপোনাৰ উদ্ভুত জেগাত বুলি, সেইটো হ'ল আমাৰ মানে মন্দিৰ এটা আছে। সেই মন্দিৰটো আপোনালোকক দেখুৱাই যাই থাকিম, আপোনালোকে চাই থাকিব। মই মানে দেখুৱাম আপোনালোকক, আৰু মানে আহিয়ে পালোঁ। আৰু এইফালে চব মুছলমান হয় মানুহ, গোটেইখিনি মুছলমানে হয়। তাৰ মাজতে মানে আমাৰ এটা হিন্দু ধৰ্মৰ এটা মন্দিৰ আছে, বিষ্ণু মন্দিৰ বুলি কওঁ আমি। আৰু পূৰ্ণিমা মানে এইটোত এটা যজ্ঞ হয়, মানে সেইটোৱে আৰু দেখুৱাই যাই থাকিম, আপোনালোকক চাই থাকিব। কাঞ্চি মানে সুখ দিয়া নাই, লাগব নেকি লাগব কেইটকা আহি ফাৰ্ষ্ট আমি সেৱা পকাই লওঁ, তাৰপিছত আপোনাক বাকীখিনি দেখুৱাই দিওঁ। ফুল আৰু আমাৰ পতা আৰু আমি সমূহ হ'ল মন্দিৰত থাকিলোঁ, থাকি মানে আমাৰ গাঁৱৰ ফাইলটো পাই গ'লোঁ। মানে এইবিলাক আমাৰ গাঁৱত গাঁৱৰ ফাইলটো কিবা নালাগ কিবা অলপ ৰাম ৰাম কলি নাই সেইটো দেই মানে আমি মানে আজি মানে আহিলোঁ, আহি পেলাই মানে বৈছোঁ এতিয়া চেয়াৰ বৈছোঁ পুৰা মানুহ পুৰা ইফালে। আৰু আমাৰ ডালিমীৰ নামো হৈ আছে ইফালে, আৰু এজন আছে দুজন নাম ওলাই চাই আছোঁ, মানে শুনিও আছোঁ চাইও আছোঁ। আৰু মানে এইফালে খিচাৰি খুৱাই আছে, মানে এইফালে আমি খিচাৰি খোৱা নাই এতিয়ালৈকে। আৰু আমাৰ এইটোৱে হ'ল আমাৰ মুছলিম জেগাত আমাৰ এইটো মন্দিৰ বিষ্ণু মন্দিৰ। সেইখিনি আপোনালোকক দেখুৱালোঁ। মই আচৰিত বুলি কৈছোঁ, ইমান আচৰিত হ'ব নালাগে বাৰু। দোকানত মণি হেৰিয়ে কি লাগে তোক কি লাগে এইটো লাগে ইয়াক 20 টকা মাত্ৰ দেখা পাম ন একবাৰ কেমেৰাটো কিমান জুম হয় না দেখাব ভালকে। এই ভালকে পাৰা নাই, দেখিছা নাই মোক এই মণি মানে তামাম চিয়া। আৰু মানে এইফালে তিৰিয়ে কাঞ্চি মানে সুখ দিয়া নাই, লাগব নেকি লাগব কেইটকা মানে টেকেলি পিঠা কেনে কাম নে সুন্দৰ কি আকৌ চৰ পাইছে আৰু কিবাকে খাব খুজিছোঁ। এয়া পিঠা খাব খুজিছে, কিবা চাহ খাইছোঁ এইবাৰ বুঢ়া মানুহৰ নিচিনাকে।